Hey guys, welcome to Monjit Vlogs আৰু আজি মোৰ লগত আছে এটা বিপি মনিটৰ যিসকলে নাজানে কৈ দিছোঁ এইটো হৈছে এটা ব্লাড প্ৰেছাৰ মনিটৰ এইটোৰ সহায়ত আপুনি আপোনাৰ প্ৰেছাৰটো চেক কৰিব পাৰে হাই আছে নে ল' আছে নে মিডিয়াম আছে তো তেনেকুৱা আৰু তো এতিয়া এইটো আনবক্সিং কৰোঁ আনবক্সিং মানে এনেকৈ খুলি দিয়াৰ লগে লগে আপুনি দেখিব এখন কুস্তি এইখন হৈছে এখন কুস্তি মানে মনিটৰটোৰ বিষয়ে কিবা কিবি লিখা আছে তো এইখন বাদ দিলোঁ আৰু এইডাল হৈছে কাফ মানে এইডালে মেইন আৰু তো এতিয়া বাহুত হাতত লগাই ল'ব লাগিব প্ৰেছাৰ চেক কৰা টাইমত তো এনেকৈ আৰু এইটো হৈছে মেইন মেচিনটো মেইন মনিটৰটো তো এই কাফটোৰ এই মাথাটো এই ফুটাটোৰে সোমাই আৰু ইফালে DC কানেকশ্যন দিব পাৰি 6 ভল্টৰ তেনেকৈও চলে আৰু এতিয়া বলক টেষ্ট কৰোঁ ইউজ কৰোঁ মানে আৰু ইউজ কৰাৰ আগতে বেটাৰী লগাই ল'ব লাগিব বেটাৰী মানে এনেকুৱা সৰু সৰু বেটাৰী 4টা খায় আৰু এই মাথাটো ইফালে সোমাই লৈ অ'কে এতিয়া ৰেডি আৰু ইয়াত চাব পাৰে এনেকৈ হাতত লগাই লৈছোঁ মানে কাফটো আৰু এইটো হৈছে মনিটৰটো এইটো টিপিলে অন হয় চাওক শব্দটো শুনিব আৰু এনেকুৱা এটা শব্দ আহি থাকিব আৰু লগতে এই পাইপডালেৰে এটা হাৱা আহি মানে এই কাফখন মানে ফুলে দিব মানে নাম্বাৰ উঠি থাকিব আৰু এনেকৈ নাম্বাৰ উঠি এটা সময়ত এনেকৈ কমি আহিব ধৰিব মানে কমি আহি এটা মানে ফাইনেল ৰিজাল্ট দেখুৱাব যে আপোনাৰ ব্লাড প্ৰেছাৰ কিমান আছে এনেকৈ কমি আহি থাকিব আপুনি 3-4 মিনিটমান ৱেইট কৰিব ৰ'ব লাগিব আৰু মানে কমি এটা সময়ত চাওক এয়া চাওক ফাইনেল দেখাই দিল মোৰ আছে ওপৰত আছে 131 আৰু তলত আছে 93 মানে ওপৰত যেতিয়া 140ৰ বেছি হয় আৰু তলত যেতিয়া 90ৰ বেছি হয় তেতিয়া হাই প্ৰেছাৰ বুলি ধৰা হয় আৰু ওপৰত যেতিয়া 90 তলত যেতিয়া 60 তেতিয়া ল' প্ৰেছাৰ আৰু মোৰ এইটো মিডিয়ামে দিয়ক তো দেখিলে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এইখিনি কৰি দিয়ক আৰু আপুনিও যদি এনেকুৱা এটা কিনিব বিচাৰে তেতিয়াহ'লে দামটো দেখাই দিছোঁ ফ্লিপকাৰ্টত 1137 মানে 1200 টকা মানৰ ভিতৰত এনেকুৱা এটা পাই যাব আৰু বাই